নমস্কাৰ বন্ধুসকল, মই প্ৰাঞ্জল শইকীয়া আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আমি এতিয়া আহি আছোঁ গহপুৰলৈ। আজি গহপুৰত নীল আকাশ দা আহিছে কেন্দ্ৰীয় ৰঙালী বিহুত গীত গাবলৈ। আহক আহক আহক, আমি সকলোৱে নীল আকাশ দাৰ বিহু উপভোগ কৰোঁ আহক। আমাৰ এই চেনেলটোত আপুনি যদি আজি প্ৰথম, তেনেহ'লে আমাৰ চেনেলটোত আপুনি ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো টিপি দিয়ক। আপুনি যদি আমাৰ চেনেলটো আজি প্ৰথম চাইছে বা আমাৰ চেনেলটো আপুনি যদি ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে আপুনি তলৰ সেই লাল বুটামটো টিপি ছাবস্ক্ৰাইব কৰি দিয়ক আৰু কাষত ওলোৱা সেই বেল আইকনটো টিপি দিয়ক। লগতে আমাৰ ভিডিঅ'টো যদি আপুনি ভাল পাইছে, তেনেহ'লে শ্বেয়াৰ কৰক, লাইক কৰক আৰু কেনেকুৱা পাইছে কমেণ্ট কৰি জনাব।